লকডাউনত কি কৰিব, কাম চাম নাই আৰু ল'ৰা ছোৱালীলৈ যাবৰ বিচাৰি আছোঁ আৰু খাই আছোঁ। ছোৱালীকেইটাই ডাঙৰ, ছোৱালী লৈ কাম কৰি খাই আছোঁ। লকডাউনতো অসুবিধা নাই নেকি? ক'ৰবাত যাব নোৱাৰি, কাম কৰিব নোৱাৰি, কেনেকৈ খাম, কেনেকৈ চলিম, এতিয়া যাবৰে বৰ্তিলি আছোঁ। এইফালে যাওঁ, এইফালে পুলিচে খেদে, পাব্লিকে গালি পাৰে, যিকোনো এটাতো কৰি খাব লাগিব না।